নমস্কাৰ অকনিহত আশা কৰো তোমালোক আটাই কুশলে আছা আজি আমি উচ্চাৰণ সম্পৰ্কে অলপ কথা পাতিম উচ্চাৰণ বা যাক ইংৰাজীত কোৱা হয় প্ৰনাউন্সিয়েচন যিকোনো এটা ভাষাৰ উচ্চাৰণ যেতিয়া শুদ্ধ হয় তেতিয়া ভাষাটোৰ স্বকীয়তা বৰ্তি থাকে শুদ্ধ উচ্চাৰণে বানানৰ শুদ্ধতাৰ ক্ষেত্ৰতো সহায় কৰে উচ্চাৰণ যেতিয়া শুদ্ধ হয় তেতিয়া বানানো শুদ্ধ হয় আৰু উচ্চাৰণৰ খেলিমেলিয়ে বাক্য এটা বা শব্দ এটাৰ গোটেই অৰ্থটোতে খেলিমেলি লগায় এই বিষয়ে মই এটা আমোদজনক ঘটনা তোমালোকক কম যেটো মোৰ নিজৰ ক্ষেত্ৰতে ঘটিছিল যেতিয়া মই দ্বিতীয় শ্ৰেণীৰ ছাত্ৰী তেতিয়া আমি পঢ়া বিদ্যালয়খনৰ প্ৰধান শিক্ষকজনে সেই সময়ৰ প্ৰধান শিক্ষকজনে অৱসৰ পালে আৰু তেখেতৰ বিদায় সভা পাতিবলৈ ছাত্ৰ ছাত্ৰীৰ পৰা পইচা গটোৱা হৈছিল আৰু আমাৰ শ্ৰেণীৰ শিক্ষয়িত্ৰী গৰাকীয়ে আমাক শ্ৰেণী কোঠাত আহি কৈছিল যে তোমালোকে ছাৰৰ বিদায় সভাৰ বাবে গাঁৱে প্ৰতি 2 টকাকৈ দিবা উচ্চাৰণটো মন কৰিবা বাইদেৱে আমাক কৈছিল তোমালোকে গাঁৱে প্ৰতি 2 টকাকৈ দিবা সো মই ভাবিছিলো যে গাঁৱে প্ৰতি 2 টকাকৈ মানে আমাৰ গাঁৱৰ পৰা যিখিনি ছাত্ৰ ছাত্ৰী সেই স্কুলত আমি পঢ়ো সেই গোটেইখিনি হৈ সাগে 2 টকা জমা দিলেই হ'ব মই ঘৰত আহি মাকো কথাটো তেনেকে কলো যে গাঁৱে প্ৰতি 2 টকাকৈ দিব গৈছে বাইদেৱে মায়ে এবাৰ কৈছিলে কিন্তু মায়ে কলে যে গাঁৱৰ ইমানবোৰ ছাত্ৰ ছাত্ৰীৰ মাজৰ পৰা এজনৰ 2 টকাকে দিব কবনে মানে অকল 2 টকা লবনে সাগে প্ৰত্যেককে 2 টকা দিব গৈছে কিন্তু বাইদেৱে কৈছে যে গাঁৱে প্ৰতি মই মানে ভালকে শুনিছিলো বাইদেৱে গাঁৱে প্ৰতি বুলি কৈছে পিছদিনাখন যেতিয়া বিদ্যালয়লৈ গলো তাৰ পাছত মই ভাবিলো কোনোবাইতো দিবয়ে মই মানে সাজু হৈ যোৱা নাই আৰু তাৰ পাছত দেখিলো যে বাইদেউ যেতিয়া পইচা খুজিলে মই বাইদেউ কলো যে আমাৰ গাঁৱৰ কোনোবাই দিছে পইচা কৈছে তোমাৰ গাঁৱৰ ষ্টুডেন্টে গাঁৱৰ ছাত্ৰীয়ে দিলে কেনেকে হ'ব তুমি 2 টকা তুমিও দিব লাগিব বলো বাইদেউ আপুনি তো কালি গাঁৱে প্ৰতি বুলি কৈছিলে গাঁৱে প্ৰতি 2 টকা দিব গৈছে বাইদেউ কৈছে গাঁৱে প্ৰতি প্ৰত্যেকই দিব লাগিব গাঁৱে প্ৰতি প্ৰত্যেকই তাৰ পিছতে অকমান মোৰ মানে হেই অশান্তি লাগিল কি কৈছে মানে কথাটো বুজি পোৱা নাই গাঁৱে প্ৰতি 2 টকা তাৰ অকমান পিছতে মোৰ ভুল ভাঙিল যে বাইদেৱে আসলতে গাঁৱে প্ৰতি 2 টকাকৈ দিব গৈছে গাঁৱে প্ৰতি আৰু গাঁৱে প্ৰতি গাঁৱৰ শব্দৰ পৰা গাঁৱে প্ৰতি হৈছে গাঁৱে প্ৰতি মানে ইচ অফ দা ভিলেজ প্ৰত্যেক গাঁৱে 2 টকাকৈ দিব এখন গাঁৱে 2 টকাকৈ দিব আৰু গাঁৱে প্ৰতি মানে ইচ অফ দেম প্ৰত্যেকেই 2 টকাকৈ দিব চোৱাচোন বাইদেউৰ উচ্চাৰণটোৰ ভুলৰ কাৰণে মোৰ বুজাত কিমান খেলিমেলি হৈ গৈছিল সেইবাবে আমি উচ্চাৰণৰ শুদ্ধতাৰ ওপৰত যথেষ্ট গুৰুত্ব দিয়া উচিত উচ্চাৰণ শুদ্ধ হলেহে বানান শুদ্ধ হয় বানান শুদ্ধ হলেহে ভাষাটোৰ স্বকীয়তা বৰ্তি থাকে এতিয়া উচ্চাৰণ শুদ্ধ হবলৈ এতিয়া এটা প্ৰশ্ন আহিব উচ্চাৰণ শুদ্ধ হবলৈ হলে উচ্চাৰণ একেটা ভাষাৰে বিভিন্ন উচ্চাৰণ থাকে এটা শব্দৰ একেটা ভাষাৰ এটা শব্দৰে ঠাই অনুসৰি উচ্চাৰণ ভিন্ন হয় হে অকল অসমীয়াতে যে এনেকুৱা নহয় ইংৰাজী ভাষাটো এই যে অঞ্চলভেদে ভাষা এটাৰ উচ্চাৰণ বা শব্দ এটা বেলেগ বেলেগ হয় এইটোকে ভাষাটোৰ কি বুলি কোৱা হয় উপভাষা ইংৰাজীত যাক ডায়ালেক্ট বুলি কয় এই উপভাষাবিলাকৰ উচ্চাৰণ অঞ্চলভেদে বেলেগ বেলেগ হয় ইংৰাজীটো তোমালোকে মন কৰিবা ইংৰাজী আমি যদিও ইংৰাজী বুলি কওঁ তাৰ এটা এচেন্ট টোন বা সুৰ অনুসৰি প্ৰনাউন্সিয়েচনৰ জোৰ সুৰ অনুসৰি ইংৰাজী ভাষাটো বেলেগ বেলেগ হয় যেনে ৱৰ্কশ্বায়াৰ ইংলিছ
ব্ৰিটিছ ইংলিছ, আমেৰিকান ইংলিছ, ইংৰাজীৰ এনেকুৱা বিভিন্ন ধৰণৰ ভাগ আছে উচ্চাৰণৰ ওপৰত ভিত্তি কৰি। অসমীয়া ভাষাটো তেনেকুৱা বহুত উপভাষা আছে। বহল ভিত্তিত উজনি আৰু নামনি এই দুটা ভাষাত মানে এই দুটা ভাগত বিভক্ত কৰা হয়। আকৌ উজনিৰো ঠাই ভেদে যোৰহাটত এটা শব্দৰ উচ্চাৰণ যেনেদৰে কৰা হয় তাৰ সুৰটো শিৱসাগৰৰ সুৰতকৈ বেলেগ। আনহাতে নামনি অসমৰ ক্ষেত্ৰত নলবাৰী জিলাত যিটো উচ্চাৰণ কৰা হ'ব, বৰপেটাৰ ক্ষেত্ৰত আকৌ সুৰটো বেলেগ হয় বা তাৰ উচ্চাৰণটো বেলেগ হয়। ইমানবোৰ উচ্চাৰণৰ পৰা কোনটোনো শুদ্ধ উচ্চাৰণ, কোনটো উচ্চাৰণ বা কোনটো ভাষানো আমি শিকিম, এটা প্ৰশ্ন হয়, এটা খেলি মেলি লাগে। আৰু এই খেলি মেলি আঁতৰ কৰিবলৈয়ে আমাক কি হয়, ব্যাকৰণৰ প্ৰয়োজন হয়, গ্ৰামাৰ। প্ৰত্যেক ভাষাৰে নিজস্ব গ্ৰামাৰ থাকে, ব্যাকৰণ থাকে। গ্ৰামাৰে কি কৰে? এ গ্ৰামাৰ ইজ দ্য চিষ্টেমেটিক এণ্ড চাইণ্টিফিক ষ্টাডি অফ এ লেংগুৱেজ। যিকোনো এটা ভাষা প্ৰণালীবদ্ধ আৰু বিজ্ঞানসন্মতভাৱে শিকাত গ্ৰামাৰে, ব্যাকৰণে আমাক সহায় কৰে। অৰ্থাৎ এই যে বিভিন্ন উপভাষাবোৰ, এই উপভাষাবোৰৰ পৰা যিটো শুদ্ধ ৰূপত ভাষাটোক এটা মান্য ৰূপত যে সকলোৰে গ্ৰহণযোগ্য হ'ব পৰাকৈ, সকলোৱে মানি ল'ব পৰাকৈ ভাষাটোক এটা মান্য ৰূপ দিয়া হয়। আৰু এই মান্য ৰূপটো দিয়াত আমাক ব্যাকৰণে সহায় কৰে। ব্যাকৰণে ভাষাটোক শৃংখলাবদ্ধভাৱে, প্ৰণালীবদ্ধভাৱে শিকাত সহায় কৰে। আৰু ব্যাকৰণৰ যি নিয়ম, সেই নিয়মখিনি মানি আমি যিটো ভাষা শিকিম সেইটোৱে হয় মান্য ভাষা। আৰু যিকোনো এটা ভাষা শিকোতে আমি এই মান্য ভাষাই উচ্চাৰণটোৰ ওপৰত গুৰুত্ব দিব লাগে। তেতিয়া আমি ভাষাটো শুদ্ধকৈ শিকিব পাৰোঁ। উজনি অসমৰ ভাষাৰ উচ্চাৰণটো অকণমান সুৰীয়া হয়, কিন্তু নামনি অসমৰ ফালে অকণমান খহটা হয়, মানে যুক্তাক্ষৰ বেছি টাইপৰ হয় নামনি অসমৰ উচ্চাৰণটো। উজনি অসমত কি কোৱা হয়, ধৰা তুমি কলৈ যাবা বা তুমি কেনি যাবা, কলৈ বা কেনি, সেই একেটা বাক্যকে নামনি অসমত কি বুলি কোৱা হ'ব, তুমি ক'ক যাবা, তুমি ক'ত যাবা। কলৈ বা কেনিটো কি হ'ল, ক'ক বা ক'ত। বুজি পাইছানে? উপভাষা অনুসৰি উচ্চাৰণ বেলেগ বেলেগ, উপভাষাবিলাকত উচ্চাৰণ বেলেগ বেলেগ হয়। তাতে এতিয়া হ'ব আমি কোনটো শিকিম, আমি ক'ক বুলি ক'ম নে ক'ত যাবা বুলি ক'ম, নে কলৈ যাবা বুলি ক'ম, নে কেনি যাবা বুলি ক'ম। আৰু ইয়াৰ শুদ্ধ ৰূপটো শিকাত আমাক ব্যাকৰণে সহায় কৰে। আৰু ব্যাকৰণ সংগতভাৱে যিটো শুদ্ধ ৰূপ, যিটো শুদ্ধ উচ্চাৰণ, সেইটো আমি শিকিলে ভাষা এটা তাৰ স্বকীয় মৰ্যাদাসহ আমি শিকিব পাৰোঁ। যিয়েই শিকো আমি সদায় অকমানেই শিকিব, যিখিনি শিকো সেইখিনি সদায় শুদ্ধ ৰূপত শিকিব লাগে আৰু শুদ্ধ ৰূপত চৰ্চা কৰিব লাগে। যি ভাষাই নহওক, অসমীয়া বুলি নহয়, ইংৰাজী হওক বা বেলেগ ভাষাই হওক, বেলেগ দেশৰ ভাষাই হওক, যিখিনি অকমানে শিকিম, কিন্তু যিখিনি শিকিম সেইখিনি আমি শুদ্ধ ৰূপত যাতে শিকো, শুদ্ধ ৰূপত যাতে চৰ্চা কৰো, তাৰ ওপৰত আমি সদায় গুৰুত্ব দিব লাগে। গতিকে আমাৰ অসমীয়া ভাষাটো চৰ্চা কৰোতে তোমালোকে উচ্চাৰণৰ শুদ্ধতাৰ ওপৰত যাতে গুৰুত্ব দিয়া, কাৰণ উচ্চাৰণ বেলেগ হলে শব্দ এটাই বেলেগ অৰ্থ প্ৰকাশ কৰে আৰু গোটেই বাক্যটোৰ অৰ্থই বেলেগ হৈ যায়। আশা কৰো তোমালোকে মোৰ কথাখিনি বুজি পালা। যদি কথাখিনি ভাল লাগিল মোক জনাবলৈ নাপাহৰিবা। আজিলৈ আৰু ধন্যবাদ।